नमस्कार बंधुসকল आशा करूँ সকলোৱে ভালে আছে। আজি এটা কথা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি আহিলোঁ। ময়ো শুনি আছোঁ, আপোনালোকেও শুনিছে বোলা যে মানুহৰ শৰীৰত গাহৰিৰ কিডনি লগাই দি এজন মানুহ সুস্থ হৈছে। তো আমাৰ অসমত নহয়, মানুহজন আমেৰিকাৰ হয় আৰু ডক্টৰজনো আমেৰিকাৰ নিউয়ৰ্কত এজন ডক্টৰে এজন মানুহক গাহৰিৰ কিডনি লগাই মানুহজনক সুস্থ কৰি তুলিছে। बहुत ভাল खबर সকলোৰে মানুহৰ কাৰণে বহুত এটা ভাল খবৰ। বৈজ্ঞানিকৰ নতুন নতুন পদ্ধতিৰে ডক্টৰে কাম কৰিছে, বহুত তাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। গোটেই চাৰিওফালে এই খবৰটো বিয়পি পৰিছে। এই কথাটোকে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি আজি এই ভিডিঅ'টো বনালোঁ। কথাটো হ'ল, আমাৰ অসমতো আছে এনেকুৱা এজন ডাক্তৰ, যিজন ডাক্তৰে মানুহৰ শৰীৰত গাহৰিৰ কিডনি বুলিয়ে নহয়, হাৰ্ট সকলো অংগ পতংগ মানুহৰ শৰীৰত লগাইছিল, ট্ৰাই কৰিছিল আৰু সেই পেচেণ্টজন জীয়াইও আছিল ৬-৭ দিন ধৰি। কিন্তু ভুলবশতঃ পেচেণ্টজন ঢুকাই গ'ল ৬-৭ দিন থকাৰ পিছত। আৰু তাৰ কাৰণে ডক্টৰজনক পুলিচে লৈ গৈছিল, তেওঁ জেলতো থাকিব লগা হৈছিল। তেওঁ ৪০ দিন ধৰি জেলত থাকিব লগা হৈছিল। তেনেকুৱা এজন ডক্টৰ আমাৰ অসমত আছে, অসমৰ সন্তান ডক্টৰ হিতেশ্বৰ বৰুৱা। তেওঁ মানুহৰ শৰীৰত গাহৰিৰ কিডনি, হাৰ্ট, অৰ্গেনৰ সকলো বস্তু লগাই এজন পেচেণ্টক জীয়াই ৰাখিছিল। কিন্তু তেতিয়া তেওঁক মানুহে ইটিকিং কৰিছিল, তেওঁক পাগল বুলি কৈছিল আৰু বহু ধৰণে ক্ৰিটিচাইজ কৰিছিল সেই সময়খিনিত। কিন্তু আজি সেই একেটা কামকেই আমেৰিকাৰ নিউয়ৰ্কৰ ডক্টৰে গাহৰিৰ কিডনি মানুহৰ শৰীৰত লগাই মানুহজন সুস্থ কৰি দিয়াৰ বাবে গোটেই খবৰটো অসমত বিয়পি পৰিছে। আমি ভাল পাইছোঁ যে নিউয়ৰ্কৰ এজন ডক্টৰে এনেকুৱা এটা কাম কৰিছে, শলাগ ল'বলগীয়া, মানুহৰ কাৰণেও ভাল, সকলো মানৱ জাতিৰ কাৰণে এটা উৎসাহ উদ্দীপনা, ভাল লাগিছে। কিন্তু সেই একেটা কাম আমাৰ এজন অসমৰ ডাক্তৰে 1995তে ট্ৰাই কৰিছিল, কৰিবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু সেই কথাটো আমাৰ অসমীয়া বহুত মানুহে নাজানে। কিন্তু আজি নিউয়ৰ্কৰ কথাটো ওলাইছে, কিন্তু আমাৰ সেই ডক্টৰজনৰ কথা বহুতে কোৱা নাই কথাটো। কিন্তু কথাটো হ'ল, আমাৰ অসমতো আছে এনেকুৱা এজন ডাক্তৰ, যিজন ডক্টৰে গাহৰিৰ কিডনি মানুহৰ শৰীৰত লগোৱাৰ লগতে সকলো অংগ পতংগই মানুহৰ শৰীৰত ব্যৱহাৰ কৰিছিল আৰু মানুহজন জীয়াই ৰাখিছিল। মোৰ চেনেলটো যদি চাই ভাল পাইছে, ইয়াৰ পৰা কিবা এটা যদি পাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।